কুমাৰ ইংলিছ টিউটৰিয়েললৈ স্বাগতম। আজি আমি আলোচনা কৰিবলৈ লৈছো ডিটাৰমিনাৰ্ছ মাছ আৰু মেনি। মাছ আৰু মেনি হয়তো সকলোবিলাক ডিটাৰমিনাৰ্ছতকৈ সহজ। আমি সকলোৱে মাছ আৰু মেনিৰ ব্যৱহাৰটো জানো। মই ইয়াত মাছ আৰু মেনি শিকাবলৈ যোৱা নাই, কিন্তু আলোচনা কৰিম মাছ আৰু মেনিৰ ব্যৱহাৰিক বৈশিষ্ট্যখিনি, মাছ আৰু মেনিৰ বিকল্প ডিটাৰমিনাৰ্ছবোৰ। গতিকে আমি পলম নকৰো, আহক মাছ আৰু মেনি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো। কাউণ্টেবল নাউনৰ ক্ষেত্ৰত মেনি বহে আৰু আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত মাছ বহে। এইটো কথাটো আমি সকলোৱে জানো। আনকাউণ্টেবলৰ লগত মাছ আৰু কাউণ্টেবলৰ লগত মেনি। প্ৰথমতে আমি এই কথাটো জানি ল'ম। তাৰপিছত এতিয়া আমি সকলোৱে জানোৱেই, কিন্তু কেতিয়াবা কাৰোবাৰ খেলিমেলি হ'ব পাৰে। সেই খেলিমেলি আঁতৰ কৰিবৰ কাৰণে মোৰ ব্যক্তিগত কৌশল কিছুমান মই আগবঢ়াব বিচাৰিছোঁ। গতিকে মাছ আনকাউণ্টেবল নাউনৰ লগত মাছ যিহেতু বহে, গতিকে ৱাটাৰৰ লগত হ'ব মাছ। গতিকে মাছ ৱাটাৰ। তেতিয়াহ'লে ৱাটাৰ মানে কি? ৱাটাৰ মানে হ'ল পানী। ঠিক তেনেকৈ চেনি, ঠিক তেনেকৈ কানি, ঠিক তেনেকৈ মানি, হানি আদি শব্দবিলাক মাছৰ লগত ব্যৱহাৰ কৰোঁ। গতিকে দেখিবলৈ অলপ কিবা যেন লাগিছে যে চেনি কানি এইবিলাক আমি অসমীয়াতে লিখি দিছোঁ, কিন্তু আমাৰ উদ্দেশ্যটো হ'ল আমাৰ মনত থাকিব লাগে আৰু আমি স্পষ্ট হৈ থাকিব লাগে। গতিকে মাছ ৱাটাৰ মানে হ'ল পানী, চেনি কানি মানি হানি আদিৰ নিচিনা নাউনৰ লগত মাছ ব্যৱহাৰ কৰা হয় বহুত পৰিমাণ বুজাবলৈ। ঠিক তেনেকৈ মেনিৰ লগত কাউণ্টেবল নাউন ব্যৱহাৰ কৰা হয়, যেনে মেনি বয়জ, টয়জ, বুকছ, গাৰ্লছ, পেন্স, এটচেট্ৰা। তো ইয়াত আমি বৈশিষ্ট্য এটা দেখিলোঁ, মাছ আৰু মেনিৰ বৈশিষ্ট্য। মাছ আনকাউণ্টেবলত প্লুৰেল নাম্বাৰ নাথাকে, গতিকে আমি চিন্তা কৰিবলগীয়া নাই। কিন্তু মেনিৰ লগত লিখা নাউনখিনি প্লুৰেল নাম্বাৰৰ হ'বই লাগিব। যদি প্লুৰেল নাম্বাৰৰ নাউন নাথাকে, তেতিয়াহ'লে আমি মেনি ব্যৱহাৰ কৰিব নোৱাৰিম। ডেট মিনছ মেনি ইজ ইউজড অনলি উইথ কাউণ্টেবল প্লুৰেল নাউনছ এণ্ড মাছ ইজ ইউজড উইথ আনকাউণ্টেবল নাউনছ। ইয়াৰে আমি এতিয়া এক্সাম্পল হিচাপে কেইটামান বাক্য লৈ পেলাই আলোচনা কৰিম। বন্ধুসকল, আমি 5টামান বাক্য লৈ লৈছোঁ। প্ৰথম বাক্য, ডু ইউ হেভ ডেছ মানি? চ' ইয়াত আমাক মাছ আৰু মেনিৰ পৰা বহাব লাগে। গতিকে দেখিলোঁ যে মানি আনকাউণ্টেবল নাউন, চ' উই মাষ্ট ইউজ মাছ উইথ মানি। Second sentence, does your brother sing day songs? There is plural noun, so we cannot use much. Now we have to use many. In the third sentence, the girl has days books. আমি দেখি আছোঁ বুকছ প্লুৰেল নাম্বাৰ, গতিকে ইয়াতো মেনিহে ব্যৱহাৰ কৰিব পাৰিম। Days of the property was destroyed. ইয়াতো দেখিলোঁ অফ দ্য প্ৰপাৰ্টি ৱাজ আছে, গতিকে এই ভাৰ্বটোলৈ চাই পেলাই আমি গম পালোঁ ইয়াত ছিংগুলাৰ নাউন, আৰু ইয়াত প্ৰপাৰ্টি শব্দটো আছে। প্ৰপাৰ্টি নাউন আৰু ভাৰ্ব লৈ চাই আমি গম পালোঁ ইয়াত ছিংগুলাৰ ইউজ হ'ব লাগে, অৰ্থাৎ মাছ ব্যৱহাৰ হয়। আকৌ ইয়াত চাওঁ আমি ডেজ অফ দেয়াৰ প্ৰপাৰ্টিজ ৱেৰ ডেষ্ট্ৰইড। প্ৰপাৰ্টিজ ৱেৰ প্লুৰেল নাম্বাৰ হ'ল, গতিকে ইয়াত আমি মেনি লিখিবই লাগিব। গতিকে আমি কিছুমান নাউন আছে যিবিলাক নাউন সাধাৰণতে আনকাউণ্টেবল, কিন্তু স্পেচিফিক অৰ্থত বিশেষ অৰ্থত কেতিয়াবা কাউণ্টেবল হিচাপে ব্যৱহাৰ হ'ব পাৰে। যেনে প্ৰপাৰ্টিজ, ডিফিকাল্টিজ যদি প্লুৰেল নাম্বাৰৰ দৰে ব্যৱহাৰ হৈ আছে, তেতিয়াহ'লে আমি মেনি ব্যৱহাৰ কৰিবই লাগিব। গতিকে এতিয়া আমি চাম মাছ আৰু মেনিৰ নিচিনা, মাছ আৰু মেনিৰ দৰে ব্যৱহাৰ কৰিব পৰা মাছ আৰু মেনিৰ বিকল্প ডিটাৰমিনাৰ্ছ কিবা আছে নেকি? বন্ধুসকল, মাছ মেনিৰ সলনি আমি সুবিধা থাকিলে আমি এফাৰ্মেটিভ চেণ্টেন্সত, এইটো আমি মনত ৰাখিব লাগিব যে এফাৰ্মেটিভ চেণ্টেন্সত মাছ মেনিৰ সলনি এ লট অফ, lot of, deal of, a great deal of, a large number of, a large amount of, etc. ব্যৱহাৰ কৰিব পাৰিম। গতিকে ইয়াত আমি চেণ্টেন্স চালোঁ, ডাজ হি হেভ ডেছ মানি? ইয়াত আমাক অপশ্যন দিছে মাছ আৰু মেনি। গতিকে মাছ আৰু মেনিৰ পৰা আমি কি বহাম? মানিৰ লগত আমি অথনি আলোচনা কৰিলোৱে যে ইয়াত মাছ বহিব। ডাজ হি হেভ মাছ মানি? তেওঁৰ যথেষ্ট টকা পইচা আছেনে? য়েছ হি হেজ ডেছ মানি। ইয়াতো দিলে মাছ মেনি মোৰ, গতিকে মাছ মেনি মোৰৰ পৰা ইয়াত আমি মাছ বহাম।
তিনি নম্বৰ সেন্টেন্স আমি যদি চাওঁ 2 আৰু 3 নম্বৰ সেন্টেন্স দেখা দেখে yes he has days money কিন্তু ইয়াত অপশন দিছে much many a lot of গতিকে তিনিটা অপশনৰ ভিতৰত a lot of আছে আৰু বাক্যটো এফাৰ্মেটিভ থকাৰ কাৰণে আমি muchৰ খলনি has a lot of আমি লিখিবই লাগিব ঠিক তেনেকৈ 4 নম্বৰ সেন্টেন্স যদি চাওঁ no he doesn't have days money ইয়াতো আছে much many a lot of সেই বুলি আকৌ ইয়াত a lot of লিখিব নোৱাৰিম কাৰণ এই সেন্টেন্সটো এফাৰ্মেটিভ নহয় a lot of লিখিবলৈ a large number of লিখিবলৈ হলে সেন্টেন্সটো এফাৰ্মেটিভ হ'ব লাগিব গতিকে ইয়াত আমি কিন্তু a lot of লিখিব নোৱাৰিম অৰ্থাৎ no he doesn't have much money no he doesn't have much money last sentence যদি চাওঁ he has days things to do he has days things to do affirmative sentence a lot of optionত আছে আমি a lot of লিখি দিব লাগিব গতিকে এনেকৈ আমি সেন্টেন্স বিলাক আলোচনা কৰিলো আৰু a lot of ঠাইত আমি a large amount of লিখিব পাৰিম ইয়াত countable noun বুজাইছে গতিকে a large number of লিখিব পাৰিম he has a large number of things to do সংখ্যা বুজাবলৈ নাম্বাৰ আৰু পৰিমাণ বুজাবলৈ এমাউন্ট গতিকে আমি এই দৰে যদি বাক্যবিলাক চাওঁ এই বাক্যবিলাক আলোচনা কৰোঁ ইয়াৰ বৈশিষ্ট্যবিলাক আমি যদি চাওঁ মাছ আৰু মেনিৰ কনসেপ্ট যেটো ধাৰণা মাছ আৰু মেনিৰ ধাৰণাটো আমাৰ স্পষ্ট হৈ থাকিব বন্ধুসকল এই আলোচনাটি কেনে পালে আপোনালোকে জনাব আৰু উপকৃত হোৱা বুলি ভাবিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনে ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ